অহা এপ্ৰিলত হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন সংবাদ মেলৰ জৰিয়তে সদৰী CM ডক্টৰ তুলিৰাম ৰখাঙত নমাটি সমষ্টিৰ অক্ৰেং ঠেৰে গাঁৱত 63টা পৰিয়ালে পিন্ধিলে কেৰুৱা বহন নকৈ কেৰুৱা বহন পিন্ধা সকলক জনপ্ৰতিনিধিয়ে জনালে উষ্ম অভিবাদন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা। এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ। অৱশেষত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন এপ্ৰিল মাহত অনুষ্ঠিত কৰাৰ কথা সদৰি কৰিলে CM ডক্টৰ তুলিৰাম ৰখাঙে। চৰকাৰী বাসভৱনত দেওবাৰে আয়োজিত সংবাদ মেলত এই কথা সদৰি কৰে ৰখাঙে। ইতিমধ্যে পাৰ্বত্য জিলা পূব তথা পশ্চিম কাৰ্বি আংলঙত নিৰ্বাচনী বতাহ ববলৈ আৰম্ভ কৰিছে। শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ APSLCকে ধৰি জিলাখনৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ নেতৃত্ববৰ্গ আগন্তুক পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ উঠিছে। সমষ্টিয়ে সমৰ্থক ৰাইজৰ কাষ চাপি উন্নয়নকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ লগতে নিজ দলৰ সপক্ষে যুক্তিপূৰ্ণ বক্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে। সংবাদ মেলৰ জৰিয়তে CM ডক্টৰ তুলিৰাম ৰখাঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰাৰ লগতে অচিৰে নিৰ্বাচনৰ দিন প্ৰকাশ কৰা আশা প্ৰকাশ কৰিছে। লগতে পাৰ্বত্য জিলাখনৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা সমৰ্থক কৰ্মীক বিভিন্ন মন্তব্যৰে নিৰ্বাচনী পৰিৱেশ বিনষ্ট নকৰিবলৈ আহ্বান জনায়। পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 তেওঁলোকৰ কৈ থাকে যে তেওঁলোকৰ হেতু কনসিলে কৰা নাই কোডৰ অৰ্ডাৰ হোৱাৰ পিছত কনসিলে আমাৰ সেপাৰেট ইলেক্ট্ৰেল ৰুলছ বনাবৰ কাৰণে আমাক অৰ্ডাৰ দিয়া হৈছে। সেইমতে আমি এটা কমিটি গঠন কৰিলোঁ। 6 মানৰ টাইম দিছে, আমি আকৌ এক্সটেনশন কৰিলোঁ। কৰি তেওঁলোকে উইদিন 1 ইয়াৰ ভিতৰত আমি পেৰাগ্ৰাফ 2 আৰু সাব পেৰাগ্ৰাফ 7 মতে যিটো অনাৰেবল হাইকোৰ্ট যিটো অৰ্ডাৰ দিয়া মতে আমি সেপাৰেট ইলেক্ট্ৰেল ৰুলছটো আমি বনালোঁ। কমিটি আছে, মঙৰ সিং টিমো আছে চেয়াৰমেন, মোৰ এডভাইজাৰ চিফ এডভাইজাৰ এডভিন তেৰণ আছে, ডক্টৰ মানসিং ৰংপি আছে, ডক্টৰ নমৰ মমিন আছে, তাৰপিছত আমাৰ ধৰম তেৰণ আছে, বাৰ্নাড ৰংফাৰ ডিফু গভৰ্ণমেণ্ট কলেজ প্ৰফেচাৰ আছে, গুৱাহাটী ডিফু ইউনিভাৰ্চিটি ডিফু কেম্পাছৰ প্ৰফেচাৰো আছে, আৰু লগতে গুৱাহাটী হাইকোৰ্টত সিনিয়ৰ এডভোকেটো আছে। সেই কমিটি গোটেইখিনি কমিটিয়ে স্ক্ৰিনিং কৰাৰ পিছত তেওঁলোকৰ টাইম এণ্ড এগেইনষ্ট আলাপ আলোচনা কৰাৰ পিছত মোক সাবমিট কৰিলে। সাবমিট কৰাৰ পিছত আমি ইচি আমি পাছ কৰিলোঁ। ইচি পাছ কৰাৰ পিছত আমি গভৰ্ণৰ তাত পঠালোঁ। গভৰ্ণৰ আকৌ ষ্টেট গভৰ্ণমেণ্ট পঠালে, কাৰণ আৰ্টিকল 106 যিটো আমাৰ CM ডাঙৰীয়া কৈছে যে পাৰা 2 চাপাৰা 7 যিৰ পৰা মানে যিটো ডিমাণ্ড আছিলে সেই ৰুলছটো বনোৱা হৈ গৈছিলে। এতিয়া ইট ইজ উইথ দ্য গভৰ্ণৰ এছেণ্ট হোৱাৰ পিছতহে এইটো চলিব। তেতিয়ালৈকে এইটো ৰুলছহে চলিব। গতিকে এইটো ৰুলছৰ মতে 129 যিটো ইয়াত ৰুলছ আছে ইলেক্টৰৰ ৰুল, তাৰ প্ৰচেছ এটা আছে। সেইমতে বেচিছ অফ কাউন্সিল ইলেক্টৰৰ ৰুল will be the electoral rule used for legislative assembly election. Specific লেখা আছে। তাৰ পৰা যিসকলে ভোট দিব নোৱাৰে কাউন্সিলত তেওঁলোকৰ নামটো কাটা দিয়া হ'ব বিফৰ কাউন্সিল ইলেকশ্যন। সেই লিষ্টৰ পৰা কাটা দিয়া হ'ব। আৰু যিসকলে দিব পাৰে, বিশেষকৈ ইয়াত স্পেচিফিকেলি লিখিছে যে ট্ৰাইবাল নেমটো কাটিব নোৱাৰে, অৰ ট্ৰাইবাল উইল বি ভোটাৰ্ছ, এণ্ড দোজ নন ট্ৰাইবাল হু উইল বি ভোটাৰ্ছ আৰ দোজ হু হেভ ৰিচাইডেড হিয়াৰ পাৰ্মানেণ্টলি ফৰ 12 years, for a period of 12 years. ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। পাৰ্বত্য ৰাজনীতিত পূৰ্বৰে পৰা চলি অহা পৰম্পৰা অক্ষুণ্ণ ৰাখি নিৰ্বাচনৰ আগে বিভিন্ন পৰিষদীয় সমষ্টিৰ একাংশ জনতাই নিজ নিজ দল এৰি যোগদান কৰিছে নতুন দলত। নমাটি সমষ্টিৰ অক্ৰেং ঠেৰে গাঁৱৰ মুঠ 63টা পৰিয়ালে ক্ৰমে কংগ্ৰেছ APSLC সংগ ত্যাগ কৰি অন্তৰকৰণে আঁকোৱালি লৈছে বিজেপিক।
নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অক্ৰিং ঠেৰগাঁৱৰ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এক অনুষ্ঠানত এক বিশাল সভাত নমাটি শক্তি কেন্দ্ৰৰ অধীনস্থ 3টা ভোট কেন্দ্ৰত 63টা পৰিয়ালে নিজ দলৰ সমৰ্থন এৰি পিন্ধে কেৰুৱা বহল জানিব পৰা মতে 56টা পৰিয়ালে কংগ্ৰেছ আৰু 7টা পৰিয়ালে APSLC ত্যাগ কৰি সংগ ল'লে বিজেপিৰ নিৰ্বাচন নিচে কাষ চাপি অহাৰ সময়তে এইদৰে দল ত্যাগ ঘটনাই ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট তাৎপৰ্য বহন কৰে আনহাতে এইসকল নৱ বিজেপিৰ কেৰুৱা টুপি মাফলাৰ পিন্ধাই সভাত উষ্ম আদৰণি জনাই নমাটি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি সাহিত্য পৰিষদৰ ডেপুটি স্পীকাৰ ৰিতেশ ইংহে पार्टी लेकिन APSLC पार्टी पे BJP के क्लेम के दाम न के ठेक दोनों के मे पे न जोइने पिनी अलांग लिटुम पिनी dak BJP long sita melo nang cepa okun lo meske bang ji arni sita melo nilitum daga ronga hawar lepen daga hawar along ason ason ke claim ke dam ipon sita melo nili methang sita melo rat tumhan isuman alam ke than lo je ke claim non ke bang ji arni se ke chelang adim koson se pami senji ma ke claim ke dam ye phan itum kadu we Cingmai cingsai tu sila pen rata ning telo, na pen rat itu melo pini nilitum BJP parti apan, anso se nang pang tangdunji apan, anso se jakong nang pidunji pom sila melo, tadu we arat dagar, along arat atum sila melo, cisiglo na pen non kevanji, election along koson si kecera pecito dunji, na pen anso se apang asom ke claim kipa me senji apan, tadu we BJP claim parti injir tum sila melo, cisiglo. BJP सरकार dan membawa BJP lah dan kok sih ini kasar ini bang Lalu tunggu pipi lo kita long tunggu. oh jo kepal abris pun keluar kan apa lagi nih tumi kartun kita lagi parokha ini lah so abris na minta pilih tuh orang tak poki tuh am kisung ke buat lah ini kisung arah sumber kami tangkap wisata lah lahai lah pilih long lah pernah berapa pasti tuh lah lahai ke lah masih nih non masuk sang segala Kali tu masong ben, don. Kilong pun 10 घर lahai ni kau samsega tum rong ni la rong chehona rong la pen kai bong kru la dak nitum risonim su ateran pen la bang su nitum la dak rong ni risonim su kecali non ma ke do an lo la si la bang su warsa boreng warsa he hu stame kecepalong gonje phansin nilitum non ruling boy la so asong along si pini pen ke nitum cepo ogdon lo la si non pini pen kebang pen ke nitum la ruling sarkar tum stame nitum la dak mithilang so teran rong chihana rong la pen kai bong kro rong ko stame nilitum aphan stame varsai na piponang Orlek report Kat News এক ঐতিহাসিক ৰায়দান হল ত্ৰিপুৰ ন্যায়িক আদালতত সুদীৰ্ঘ 40 বছৰৰ মূৰত অৱশেষত ন্যায় পালে দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বোকাজনৰ 2 মহিলাই ধৰ্ষণকাৰীক দুটা গোচৰত ক্ৰমে 7 বছৰ আৰু 10 বছৰৰ লগতে 20,000কৈ জৰিমনাৰ কাৰাদণ্ড বিহা হ'ল জিলা ন্যায়ালয় 1982 চনত সংঘটিত সভ্য সমাজক জোকাৰি যোৱা ঘৃণনীয় দলবদ্ধ ধৰ্ষণ কাণ্ড বোকাজান মহকুমাৰ অন্তৰ্গত মৰাক দৈ পথাৰৰ 2 গাভৰু পিতৃ মাতৃৰ সতে খেতি পথাৰৰ কামত ব্যস্ত থকা সময়তে 17জনীয়া পশুতুল্য মানুহৰ দলে বলপূৰ্বকভাৱে হাবিৰ মাজলৈ নি পাশবিক ধৰ্ষণত লিপ্ত হয় তাৰ মাজতে এগৰাকী ৰাং কুকুৰ সদৃশ দলটোৰ পৰা পলাই আহিবলৈ সক্ষম হয় আৰু বোকাজান থানাত গোটেই ঘটনাৰ সন্দৰ্ভত এজাহাৰ দিয়ে আৰু এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰা আৰু বৰ্তমানে জীৱিত 3জন বিপক্ষে কাৰ্বিআংলং ডিফু ছেছন আদালতৰ ন্যায় বিচাৰ মৰ্মে ৰায়দান হোৱাৰ সন্দৰ্ভত সঞ্জয় কুমাৰ যাদৱ LD এডিচনেল PPয়ে সংবাদ মাধ্যমক জনায় সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে 366/34/3762C আৰু 342/34 IPC অধীনত দোষী 3 ধৰ্ষণকাৰী ক্ৰমে 7 বছৰ আৰু 10 বছৰৰ বাবে কাৰাদণ্ড বিহা হয় লগতে প্ৰত্যেকজনক 20,000কৈ জৰিমনা আদায়ৰ হুকুম দিয়া হয় জৰিমনা দিব নোৱাৰিলে অপৰাধী কেইজনে অতিৰিক্ত 3 মাহ জেলত কটাব লাগিব বুলি এডিচনেল PPয়ে জানিবলৈ দিয়ে উল্লেখ্য কাৰাদণ্ড ভোগা অপৰাধী কেইজন হ'ল বিষ্ণু কৰ্মকাৰৰ পুত্ৰ নিৰঞ্জন কৰ্মকাৰ প্ৰয়াত জকি ওৰাঙৰ পুত্ৰ ভাদ ওৰাং উৰ্ফে দিনেশ ওৰাং পিচিৰাম ওৰাঙৰ পুত্ৰ তনু ওৰাং
পলমকৈ হ'লেও ন্যায়ালয়ে এই চূড়ান্ত ৰায়দানত ধৰ্ষিতাৰ পৰিয়ালৰ লগতে ৰাইজে সন্তোষ লাভ কৰিছে। অনাৰেবল এছিষ্টেণ্ট ছেছন কোৰ্টে সেই জাজমেণ্টটো দিছে। ঘটনাটো 1982 চনৰ হয়। মৰা কৰ্দৈগুৰি পথাৰত হৈছিল আৰু সেই সময়ত ভিক্টিম আৰু তেখেতৰ দেউতা ভাই আছিল। তেওঁলোকে ধান কাটি আছিলে। প্ৰায় 4টামান বজাত প্ৰায় 17জন মানুহ কৈ তেওঁলোকক এটেক কৰিলে আৰু ছোৱালীকেইজনীৰ মা দেউতা পলালে, তাৰপৰা ভাইটিও পলাই গ'ল। তেওঁলোকে জখমো পাইছিল আৰু সেই দুইজনী ছোৱালীক এই মানুহকেইজনে জংঘলত লৈ গ'ল আৰু গেং ৰেপ কৰিছে। তেওঁলোকৰ লগত দুজনী ছোৱালী আছিল। এজনী সেইদিনা ৰাতিটো জংঘলত তেওঁলোকে ৰেপ কৰিছে মদ পানী খাই আৰু ৰাতিপুৱা প্ৰায় 4টামান বজাত তাই তাৰপৰা পলাবলৈ সক্ষম হয়। তাই ঘৰত আহি তাৰপিছত বোকাজান থানাত গৈ হাজিৰ হ'ল আৰু আন এজনী ছোৱালী আছিলে। তেওঁক এই দুৰ্বৃত্তকেইটাই চৰুপথাৰ এৰিয়াত লৈ গৈছিলে। সেইটো কাৰণে তাই আহিব নোৱাৰিলে। তাইক পুলিচে 3-4 দিনৰ পাছত উদ্ধাৰ কৰে। এই ঘটনাটো কাৰ্বি আংলঙৰ কোন ঠাইত হৈছিলে? বোকাজান থানাণ্ডত। কেইজন মানুহ আছিলে এই গেং ৰেপত? গেং ৰেপতটো প্ৰায় 17-18জন আছিলে, কিন্তু পুলিচে সেই গোটেইকেইজনক এৰেষ্ট কৰিব নোৱাৰিলে আৰু এবস্কণ্ডাৰ হ'ল। কিছুমান এবস্কণ্ডাৰো হ'ল পাছত। 3জনক পুলিচে এৰেষ্ট কৰিলে আৰু ট্ৰায়েল 3জনৰ ওপৰত চলি আছিল আৰু তেওঁলোকৰ নাম হ'ল নিৰঞ্জন কৰ্মকাৰ, ভদ ওৰাং আৰু তনু ওৰাং। এতিয়া তেখেতসকলৰ ওপৰত কেনেকুৱা ধৰণৰ ৰায়দান কৰিলে? তেওঁলোকৰ ওপৰত 366 আণ্ডাৰত 7 বছৰৰ কাৰণে জেল হ'ল আৰু 376(2G) IPC আণ্ডাৰত 10 yearsৰ কাৰণে জেল হ'ল আৰু প্ৰত্যেকজনে 20,000কে ফাইন এটা ইম্প'জ কৰা হ'ল আৰু সেই 20,000 দিব নোৱাৰিলে তেওঁলোকক এক্সট্ৰা 3 monthsৰ কাৰণে চিম্পল ইমপ্ৰিজনমেণ্ট হ'ব। এইটো কিমান বছৰৰ কেছ আছিলে? প্ৰায় 40 বছৰ হ'ল। প্ৰায় 40 বছৰ। হয়। কাৰ্বি আংলঙৰ এছিষ্টেণ্ট ছেছন কোৰ্টে সেই ৰায়দানটো দিছে। অনাৰেবল মিছবাউল হাছান আনচাৰী, এছিষ্টেণ্ট ছেছন জাজ। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। সমস্যা সমানেচিক বিৰতি। আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। বোকাজান বজাৰত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। কেইবাখনো দোকানৰ গুদাম এই অগ্নিকাণ্ডত ভস্মীভূত হয়। প্ৰায় কোটি টকাৰো অধিক সা সম্পত্তি জুইত না হোৱাৰ সন্দেহ। হঠাতে জুই লেলিহান শিখাই আপৰি ধৰে বোকাজান বজাৰ এলেকা। কলা ধোঁৱাই চানি ধৰে আকাশ, লগতে একাংশ জনতাৰ হাহাকাৰ তথা ভীতিগ্ৰস্ত হোৱা। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ প্ৰয়াস কৰে, যদিও ইতিমধ্যে জুই ভয়ংকৰ শিখাই ভয়ংকৰ ৰূপ লয়। উল্লেখ্য, অগ্নিকাণ্ডটোত ব্যৱসায়ী দীপক দে, নীতিশ সিং, বাদল দে আৰু প্ৰণয় ৰয় গুদামত সংঘটিত হয়। আনহাতে আৰক্ষীয়ে বৰ্তমানে উলিয়াব পৰা নাই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ। বোকাজানৰ পৰা বিষ্ণু লেখিৰ ৰিপৰ্ট, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।